নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ দীপনাৰায়ণ চেনেলটোত সকলো ভালে আছে কুশলে আছে। আজি মই এনেই অকণমান চিম্পল মেখেলা চাদৰ এযোৰ পিন্ধিলোঁ, মানে বহুত দিনৰ মূৰত পিন্ধিব মন গ'ল পূজা কৰি লৈ। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁতে প্ৰায় 1 বাজিয়ে গ'ল। আজি অলপ বেলেগ ধৰণে মানে নতুনকৈ ৰবাব টেঙাৰ সোৱাদ ল'লোঁ। আগতীয়াকৈ লগত একচুৱেলি ৰবাব টেঙাটো কাতি মাহতে খাব লাগে, কিন্তু আজিকালি চব বস্তুৱে আগতে ওলাইছে। তো আজি ৰবাব টেঙাৰ অকণমান সোৱাদ ল'লোঁ আৰু মাছৰ এটা চাটনি বনাম, সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু। শিদল মাছৰ চাটনি দুপৰীয়া সাজ বাৰু কেনেকৈ খাওঁ আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। ইমানেই মৰম নে বাপৰে, কুকুৰ তুমি নেটখা কৰি দিছি। 2200 টাকাটো লওঁ বললি দুদিনমান চিধা হৈ আছে আৰু টেকা হৈ যাব। কি কথা এই ভোট জলকীয়া মৰি দি পৰিছে, মই নাখাওঁ ৰে ইমান গৰমত। সেই বেছি জ্বলা নহয়। प्यार करो কি হৈছে তোমাৰ চেনি খোৱাকৈ যোৱা লাগাই নাই दुनिया से कब न ভিডিঅ'টোত ল'ৰাৰ অকণমান খেলা ধূলাৰ ভিডিঅ' কৰি দিলোঁ, বেয়া নাপাব দেই ৰাইজ। এতিয়া চাটনিখিনিৰ প্ৰচেছটোলৈ আগবাঢ়ি যাওঁ বলকচোন, কেনেকৈ বনাইছোঁ অকণমান চাওঁ বাৰু। চাটনিখিনিৰ বাবে মই লৈছোঁ এটা ডাঙৰ চাইজৰ বিলাহী ফুল এটা, ডাঙৰ চাইজৰ পিঁয়াজ এটা, 2টা শিদল মাছ, 2 কেইফুটামান নহৰু, মান ধনিয়া, নৰসিংহৰ পাত আৰু বৰমানিমুনি, লগতে ভোট জলকীয়া এটা। এতিয়া মই ফুল আৰু বিলাহীটো পুৰি লৈছোঁ, লগতে পিঁয়াজ আৰু নহৰু কেইফুটামান ভাজি লৈছোঁ। আনফালে আলু এটা বইল কৰি লৈছিলোঁ, লগতে মাছ দুটাও গৰম কৰি লৈছোঁ। এতিয়া গোটেইখিনি পিটিকাৰ পিছত হ'ব পৰা হৈ গ'ল আৰু। এয়া আজি আমাৰ দুপৰীয়াৰ আহাৰ, দালি, কলপচলা, চাটনি, লগতে অকণ ভাজি।